Hello students, আমি ক্লাস 12 ম্যাথমেটিক্সৰ NCERT বুকখনৰ পৰা আমি এক্সাৰসাইজ 1.1 ৰ কুৱেশ্যন নম্বৰ 10 আজি কৰিম। লাষ্ট ভিডিঅ'ত আমি কুৱেশ্যন নম্বৰ 9 টো সলভ কৰিলো। এতিয়া আমি কুৱেশ্যন নম্বৰ 10 টো সলভ কৰোঁ আহা। তোমালোকে সলিউশনটো চাব পাৰা। সলিউশনটো 10 নম্বৰ সলিউশনটো ইয়াত তোমালোকৰ ফাৰ্স্ট কুৱেশ্যনত কি কৈছে কুৱেশ্যনটো চোৱা। তোমালোকৰ ফাৰ্স্ট কুৱেশ্যনত কৈছে সিমেট্ৰিক বাট গিভ এন এক্সাম্পল অফ এ ৰিলেশ্যন। এটা ৰিলেশ্যনৰ এক্সাম্পল দিবলৈ কৈছে যিটো সিমেট্ৰিক হ'ব খালি বাট নাইডাৰ ৰিফ্লেক্সিভ নৰ ট্ৰানজিটিভ। মানে সিমেট্ৰিক হ'ব লাগিব, খালি ৰিফ্লেক্সিভ হ'ব নালাগিব, ট্ৰানজিটিভ হ'ব নালাগিব। আহা আমি ইয়াৰ সলিউশনটো চাওঁ। তোমালোকে ইয়াত ডাইৰেক্ট মই এনচাৰবোৰে লিখি দিছোঁ, তোমালোকে চাই ল'ব পাৰা। ইয়াত তোমালোকৰ ডাইৰেক্ট এনচাৰবোৰ লিখি দিছোঁ। যিকোনো এটা সেট ধৰি ল'ব লাগিব। আমি জানো কোনোবা এটা ৰিলেশ্যন সদায় এটা সেটৰ পৰা আন এটা সেটলৈকে হয়। সেইটো কাৰণে আমি এটা সেট প্ৰথমে ডিফাইন কৰিব লাগিব। ধৰি লৈছোঁ লেট এ ইজ ইকুৱেল 1 2 3। এনেকুৱা নহয় যে অকল তোমালোকে এক্সামত এইকেইটাই এক্সাম্পল লিখিব পাৰা। তোমালোকৰ মনত যি আহে জাষ্ট সেই কণ্ডিশ্যনটো ছেটিছফাই কৰিব লাগিব, যিটো কৈ দিব তাত কুৱেশ্যনটোত। যেনেকৈ প্ৰথমটোত কৈছে আমাক এইটো চিমেট্ৰিক হ'ব লাগিব, তাৰপিছত ৰিফ্লেক্সিভ নহয় আৰু ট্ৰানজিটিভ নহয়। হয় এইটো ৰিফ্লেক্সিভ হয় কাৰণ কেলৈ 1, এইটো চিমেট্ৰিক ৰিলেশ্যন হয় কাৰণ 1,2 আছে, 2,1 আছে, এইটো চিমেট্ৰিক হ'ব। তাৰপিছত ৰিফ্লেক্সিভ নহয় কাৰণ কেলৈ 1,1 2,2 3,3 ইয়াত আছে জানো নাই। তাৰপিছত ট্ৰানজিটিভো নহয় কাৰণ 1,2 আছে আৰু 2,1 আছে, 1,1 আছে জানো নাই। তেতিয়াহ'লে এইটো ট্ৰানজিটিভো নহয়। হৈ গ'ল, তোমালোকে বুজি পালা। এতিয়া ছেকেণ্ডটোতো তেনেকৈ তোমালোকক কৈ দিছে যে ট্ৰানজিটিভ বাট নাইডাৰ ৰিফ্লেক্সিভ নৰ চিমেট্ৰিক। ট্ৰানজিটিভ হ'ব লাগিব, খালি নাইডাৰ ৰিফ্লেক্সিভ নৰ চিমেট্ৰিক। এইবাৰ আমি ট্ৰানজিটিভ বনাবলৈ চাওঁ। প্ৰথম তোমালোকক মানে এইটো এটা ট্ৰিক্স আছে, যেতিয়া তোমালোকক এনেকুৱা ধৰণৰ এক্সাম্পল দিবলৈ দিব তেতিয়া তোমালোকে কি কিবা যিটো ৰিলেশ্যন তোমালোকক বনাবলৈ কয়, ধৰি লওক তোমাক এইটো ট্ৰানজিটিভ হ'ব লাগিব, এইটো চিমেট্ৰিক হ'ব লাগিব, তেতিয়া তোমালোকে সেইটো প্ৰথম কৰিবলৈ চাবা। এতিয়া যেনেকৈ আমাক এই ছেকেণ্ড নম্বৰ কুৱেশ্যনত কৈছে এইটো ট্ৰানজিটিভ হ'ব লাগিব। সেইটো কাৰণে আমি ইয়াক প্ৰথম ট্ৰানজিটিভ বনাব চাইছোঁ। আৰু এনেকুৱাকৈ বনাবা যাতে সেই ৰিলেশ্যনটো চিমেট্ৰিক হ'ব নোৱাৰে আৰু ৰিফ্লেক্সিভ হ'ব নোৱাৰে, যিটো তোমালোক কুৱেশ্যনটোত মেনশ্যন কৰি দিব। সেইটো কাৰণে আমি লিখিছোঁ 2,1 1,3 আৰু 2,3। ই ট্ৰানজিটিভ হয় কাৰণ 2,1 আছে, 1,3 আছে, চেমটো বাদ দিলে 2,3টো আছে, তেতিয়াহ'লে ট্ৰানজিটিভ। তাৰপিছত ই চিমেট্ৰিক নহয় কাৰণ 2,1 আছে, 1,2 নাই, আৰু অবভিয়াছলি ই ৰিফ্লেক্সিভো নহয় কাৰণ 1,1 2,2 এটাও নাই ইয়াত। অ'কে, এতিয়া আমি আহোঁ 3 নম্বৰ কুৱেশ্যনটোত। 3 নম্বৰ কুৱেশ্যনত কৈছে ৰিফ্লেক্সিভ দেখুৱাবলৈ কৈছে, খালি চিমেট্ৰিক ৰিফ্লেক্সিভ আৰু চিমেট্ৰিক দেখুৱাবলৈ কৈছে, খালি ট্ৰানজিটিভ নহয় বুলি দেখুৱাই দিবলৈ কৈছে। 3 নম্বৰ এক্সাম্পল তোমালোকে চাই ল'ব পাৰা। তোমালোকে এটা বুজি পোৱা হৈছা। তোমালোকে যদি আগৰ ভিডিঅ'বোৰ নাই চোৱা, কাক ৰিফ্লেক্সিভ কয় কাক চিমেট্ৰিক কয়, তোমালোকে সেই ফাৰ্ষ্ট ভিডিঅ'টো চাই ল'বা, ইন্ট্ৰডাকশ্যন টু ৰিলেশ্যন। এইটো 3 নম্বৰটো হৈ গ'ল, এক্সাম্পল চাই লোৱা। তেনেহ'লে 4 নম্বৰটো কৈছে ৰিফ্লেক্সিভ এণ্ড ট্ৰানজিটিভ বাট নট চিমেট্ৰিক। ৰিফ্লেক্সিভ হ'ব লাগিব, ট্ৰানজিটিভ হ'ব লাগিব, খালি চিমেট্ৰিক হ'ব নোৱাৰে। এইটো ৰিফ্লেক্সিভো হয়, ট্ৰানজিটিভো হয় আৰু চিমেট্ৰিক নহয় কাৰণ কেলৈ 1,2 আছে, 2,1 আছে জানো নাই, সেইটো কাৰণে ই চিমেট্ৰিক নহয়। ঠিক তেনেদৰে এইটোক দেখুৱাবলৈ কৈছে চিমেট্ৰিক এণ্ড ট্ৰানজিটিভ, চিমেট্ৰিক এণ্ড ট্ৰানজিটিভ বাট নট ৰিফ্লেক্সিভ। ইয়াক ৰিফ্লেক্সিভ নহয় বুলি দেখাই দিব কৈছে। ইয়াৰ ৰিফ্লেক্সিভ নহয় কাৰণ 1,1 আছে, 2,2 আছে জানো নাই, 3,3 নাই, সেইটো কাৰণে ৰিফ্লেক্সিভ নহয়। অ'কে,